নমস্কাৰ। আসাম ফুডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মই আজি বনাম বুলি ভাবিছোঁ বইল চিকেন। আৰু মোৰ বইল চিকেন বনোৱা পদ্ধতিটো কেনেকুৱা আপোনালোকে চাওকচোন, নিশ্চয় ভালেই পাব। আৰু বিশেষকৈ মোৰ ঘৰৰ ওচৰৰে হয়, বাবুলে মোক কৈছিল, আণ্টি আপুনি বইল চিকেনৰ ওপৰত এটা ভিডিঅ' বনাবচোন, কিয়নো সি বইল চিকেন খাবলৈ বহুতেই ভাল পায়, বনাব নাজানে। সেইকাৰণে বিশেষকৈ তাৰ কথাটো ৰাখিয়ে মই আজি বইল চিকেনৰ ভিডিঅ'টো বনালোঁ। আৰু সকলো বন্ধু বান্ধৱীকে কৈছোঁ আপোনালোকে ভিডিঅ'টো চাওক, ভালেই পাব। আৰু বাবুকো কৈছোঁ তুমি ভালদৰে চোৱা, এনেদৰে বনাই খাবা, নিশ্চয় ভাল পাবা। তেনেহ'লে পলম নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক যাওঁ মোৰ পাকঘৰলৈ। বইল চিকেন বনাবৰ কাৰণে মই লৈছোঁ 250 গ্ৰাম চিকেন আৰু দুটা ডাঙৰ ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, এটা মিডিয়াম চাইজৰ বিলাহী আৰু অলপমান নৰসিংহৰ পাত টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু 3টা কেঁচা জলকীয়া ফালি লৈছোঁ। জলকীয়াটো আপোনালোকে বেছিকৈ দিব পাৰে, মই অলপ কমকৈ জ্বলা খাওঁ কাৰণে অলপ কমকৈ দিছোঁ। এতিয়া মই গেছৰ ওপৰত এটা কেৰাহী পাতি তাতে ঠাণ্ডা পানী দি দিছোঁ। পানীটো অলপ বেছিকৈ দিছোঁ, কিয়নো সেইখিনি পানীতে বস্তুখিনি সিজিব লাগিব। এতিয়া মই সেই পানীখিনিতে কাটি ৰখা পিঁয়াজখিনি ঢালি দিছোঁ। পিঁয়াজটো অলপ বেছি হ'লে ভাল, বইল চিকেনত সদায় পিঁয়াজটো অলপ বেছিকৈ দিব লাগে। তাৰপৰা মই ফালি ৰখা জলকীয়াকেইটাও তাতে দি দিলোঁ আৰু আদা নহৰু পেষ্ট মই বনাই ৰাখিছিলোঁ, আদা নহৰু পেষ্টখিনিও তাতে দি দিছোঁ। এতিয়া মই এটা মিডিয়াম চাইজৰ অকণমান ডাঙৰে হয় বিলাহীটো টুকুৰা টুকুৰ কৰি ৰাখিছিলোঁ, সেই বিলাহীখিনিও পানীতে একেলগে দি দিছোঁ। অন্য হাতে মই কাটি ৰখা নৰসিংহ পাতখিনিও তাতে দি দিছোঁ। নৰসিংহ পাতখিনি গোটাকৈ দিব পাৰি, কিন্তু গোটাকৈ দিলে প্ৰব্লেম এটা হয় কি পাতখিনি একে ঠাইতে গোট খাই থাকে। সেইটো কাৰণে মই অলপ টুকুৰা কৰি দিছোঁ, পাতখিনি যাতে গোটেই চব্জিখিনিৰ লগত মিলি যায়। আৰু ইয়াতে আপোনালোকে অন্য চব্জিও দিব পাৰে, কিন্তু মই আজি দিয়া নাই। আৰু আন্দাজমতে মই নিমখ দি দিছোঁ। নিমখটো ভালকৈ অকণমান চিন্তা কৰি দিব লাগিব, কিয়নো পানীটো বহুত কমি যাব। মাংসটো সিজালে পানীটো বহুত কমিব লাগিব। সেইটো কাৰণে নিমখটো আগতীয়াকৈ অলপ কমকৈ দিয়াই ভাল হ'ব, নহ'বা শেষলৈ বেছি হৈ যাব পাৰে। আৰু এতিয়া মই চিকেনটো তাতে দি দিছোঁ। আমি সপ্তাহৰ 7 দিনেই মছলা, তেল, মাছ মাংস খাই থাকোঁ, কিন্তু যদি এনেদৰে এদিন বইল, এদিন নিৰামিষ আৰু এদিন যদি আমি উপবাসে থাকিব পাৰোঁ, তেতিয়া আমাৰ হেল্থৰ কাৰণে বহুতো ভাল হয়। সেইটো আমি অভ্যাস কৰাটো আমাৰ কাৰণে জৰুৰী। বইল খোৱাটো হেল্থৰ কাৰণে আমাৰ বহুতেই ভাল। এতিয়া মই এই বস্তুখিনি 15 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম, উতলিবলৈ দিম। এতিয়া অলৰেডি মোৰ 15 মিনিট হৈ গ'ল। দেখিছেনে বস্তুখিনি ভালকৈ সিজিয়ে আহিলে। গোটেইখিনি বস্তু ভালকৈ সিজিলে এইখিনি মই এতিয়া আৰু 5 মিনিটমান এনেকৈ খোলাকৈ ৰাখি মই এতিয়া ঢাকি নাৰাখোঁ, কিয়নো পানীখিনি অলপ কমিবলৈ দিব লাগিব। পানীটো অকণমান বেছি হৈ আছে। এনেদৰে বইল চিকেন অতি সহজ পদ্ধতিৰে বনাব পাৰি, বেছি টাইমো নালাগে, বেছি কষ্টও নাই। আপোনালোকে চাওকচোন, এটা টেষ্টি সুস্বাদু তৰকাৰী হয়। আপোনালোকে এইটো ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। চাওকচোন, মোৰ বইল চিকেন অলৰেডি ৰেডি হৈ গ'ল আৰু অকণমান মই তাতে জালুক দি দিছোঁ লাষ্টত। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে মোক কমেণ্ট কৰি জনাবচোন। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পাব। আজিলৈ মোৰ ইমানেই আছিল। তেনেহ'লে আহোঁ, ধন্যবাদ।